হেল্ল' অসমবাসী, আপোনালোকৰ প্ৰিয় চেনেল জংগী। আপোনাৰ আজি সুন্দৰ ভিডিঅ' এটা হ'বলৈ গৈ আছে। আজি আপোনাৰ আছোঁ কমিটি ভাওনা, আপোনাৰ চৰাইবাহীত মানে কমিটি ভাওনা মানে কি আপোনালোকে হয়তো বুজি পোৱা নাই। আপোনাৰ কমিটি ভাওনা আজি লাইভ সূতা স্থাপন আছে। লাইভ সূতা স্থলীত এতিয়া বৰ্তমান আছোঁ। মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান আমাৰ ইয়াত জোনাকৰ পোহৰণিকৈ পাই গৈছেহি। তেখেতো আহিছে কমেডি ভাওনা ওলহ মালহ অনুষ্ঠানবিলাক দেখাব কৰিবৰ কাৰণে আপোনালোকক। গতিকে ভিডিঅ'টো আপোনালোক সম্পূৰ্ণকৈ চাই দিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আৰু জোনাকৰ পোহৰণীয় চেনেলটোলৈ আপোনালোকে ভিজিট কৰিব। লগতে মোৰ চেনেলটোকে ছাবস্ক্ৰাইব লাইক কমেণ্ট সকলোবিলাক কৰি দিব আপোনালোকে। সকলো আহক, 2 তাৰিখৰ চৰাইবাহী কমিটি ভাওনা চাবলৈ আৰু 7 তাৰিখে মূল কমিটি ভাওনা সকলো আহক। আজি আমি 57 সংখ্যক ত্ৰিবাৰ্ষিক কমিটি ভাওনা শুভ আৰম্ভণি কৰিব ওলাইছোঁ। লাইভ সূতা স্থাপন কৰিব ওলাইছোঁ। আমি লাইভ সূতা স্থাপনৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ মৰিগাঁও জিলাৰ বিধায়ক তথা ভৈয়াম উন্নয়ন পৰিষদৰ অধ্যক্ষ মহোদয়ক। তেখেতক জয়জয়তে আমি আৰম্ভণিতে এখনি ভক্তি ভৰা সেৱাৰে এখনি ফুলাম গামোচাৰে তেখেতক আমি সম্বৰ্ধনা জনাবলৈ শ্ৰদ্ধাৰ জয়প্ৰসাদ আমচে আমি তেখেতক লাইভ সূতাভাগ স্থাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। কমিটি ভাওনা 8 জনগোষ্ঠী উপস্থিত থকা যাতে প্ৰচাৰ হৈ গৈছে তাৰ কাৰণে আমি ভগৱান ঈশ্বৰৰ প্ৰণাম যাচি আজি লাইভ স্থাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা এই বৃহৎ অঞ্চলত লাইভত মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ শান্তিপূৰ্ণভাৱে যাতে পৰিচালিত হোৱাত আপোনালোকে সকলোৱে এককভাৱে একনিষ্ঠভাৱে একাগ্ৰভাৱে যাতে আপোনালোকে সহযোগিতা কৰে। একাক লগতে কামনা কৰি যাতে সুচাৰুৰূপে যাতে কাৰ্যসূচী সুচাৰুৰূপে পৰিচালিত হয় তাৰ কাৰণে আমি আহ্বান জনাই বক্তব্য সামৰণি অনুষ্ঠান দিছোঁ। কমেডি ভাওনা প্ৰতিষ্ঠান আমাৰ বিধায়ক মহোদয় আজি তেখেতে চৰাইবাহী কমিটি ভাওনা ঐতিহ্যমণ্ডিত স্থান চৰাইবাহী মৰিগাঁও ৰাস মন্দিৰত প্ৰথম য'ত ইয়াত পুনঃস্মৰণ হৈছে কমিটি ভাওনা সভাখিনি ইয়াতে আৰম্ভ কৰিছে আৰু তাৰেই আৰম্ভ লৈ পিছত আমি চৰাইবাহী সমগ্ৰ ৰাইজে কমিটি ভাওনা পাতিবলৈ ল'লোঁ। আৰু আজি সেই ঐতিহ্যমণ্ডিত আৰু আমাৰ অতি গৌৰৱৰ ফল চৰাইবাহী কমিটি ভাওনাৰ এয়া প্ৰথম স্থান চৰাইবাহী মৰিগাঁও ৰাস মন্দিৰৰ ৰভাৰ লাইভ সূতা ফুটিব আমাৰ অতি মৰমৰ মহোদয় বিধায়ক মহোদয়। তেখেতক এখন ফুলাম গামোচাৰে আমাৰ এই মন্দিৰৰ আয়োজক কমিটিৰ সভাপতি মহোদয়ে ওপৰত লৈ এখন গামোচাৰে তেখেতক আদৰণি জনাব। চেণ্ডেল খুলি যাবি।
কমিটি ভাওনা আজি মৰিগাঁৱৰ প্ৰথম প্ৰতিষ্ঠা হোৱা এই ৰাসৰ কাৰণে আজি লাইগুদা অনুষ্ঠানত উপস্থিত থকা মোৰ সন্মানীয় ভাত জনগোষ্ঠী এইগৰাকী অতিকৈ শ্ৰদ্ধা গায়ন বায়ন আৰু সভাপতি সম্পাদক কাৰ্যকৰ্তাসকল আৰু এই অঞ্চলৰ বিশিষ্ট মুৰব্বীসকল সত্যসকল আজি এই লাই পূজাটো স্থাপন কৰিছে। লাই পূজাৰ তাৎপৰ্যটো হৈছে কি এই লাই পূজা ভগৱানক আগ কৰি ভগৱানক ভক্তি কৰি যাতে কাৰ্যসূচীকেইটা যাতে সুচাৰু হৈছে তাৰ কাৰণে আমি লাই পূজাটো স্থাপন কৰোঁ। আজি 57 সংখ্যক এই 57 সংখ্যক ঐতিহাসিক কমিটি ভাওনাখনি আজি প্ৰথম আমাৰ লাই পূজা আমি লাই পূজাত ৰাইজে ভুগিছোঁ বা সমস্ত সকলোৱে আহি যে 3 দিনীয়া 7 দিনীয়া 6 দিনীয়া আমি এই ঐতিহাসিক কমিটি ভাওনাৰ আয়োজন কৰিছোঁ। উলৰে মালৰে আয়োজন কৰা হৈছে তাতে শান্তিপূৰ্ণভাৱে পৰিচালিত হয় কোনো অপায় অমংগল যাতে নহয় তাৰ কাৰণে এই লাই পূজাটো প্ৰতিষ্ঠা এই ঐতিহাসিক এইবাৰ 57 সংখ্যক ত্ৰিবাৰ্ষিক এই 7 জনগোষ্ঠীৰ নেতৃত্বত এইবাৰ আৰম্ভ হৈছে এককভাৱে। আজি আগতে আছিলে 3 ঠাইত আমি 3 ঠাইত আমি গৈছিলোঁ এইবাৰ কিন্তু ৰাইজৰ সহযোগিতাত আৰু মই সহযোগ কৰিছোঁ এইবাৰ কিন্তু আমি সমন্বয় সমিতি পাৰ্টি গঠন কৰি আমি এইবাৰ ঐতিহাসিক এই কমিটি ভাওনা আয়োজন কৰিছোঁ। এই কমিটি ভাওনাখনে এই অঞ্চলতো জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একতা লৈ বান্ধি ৰাখিব সক্ষম হৈছে। এইটো এটা বৃহৎ অনুষ্ঠান সমগ্ৰ চৰাইবাহী অঞ্চলটোৰ কাৰণে এটা বৃহৎ অনুষ্ঠান বিপদগামী যুৱক যুৱতীসকলক সঠিক পথে আগুৱাই নিয়াত ইয়াক প্ৰেৰণা যোগাইছোঁ এই অনুষ্ঠানটি সেইটোতে এটা তাৎপৰ্য বহন কৰিছোঁ। গতিকে সকলোকে এই সুযোগতে মই আহ্বান কৰিছোঁ মৰিগাঁও জিলাবাসী ৰাইজক অসমবাসী ৰাইজক আৰু ভাৰতবৰ্ষবাসী ৰাইজক সকলোকে আহ্বান কৰিছোঁ যাতে এই ঐতিহাসিক এই কমিটি ভাওনা কৰে যাতে ভাল পদক্ষেপ গ্ৰহণ কৰে আৰু এই ভাল পদক্ষেপটো লৈ আমি সমাজৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে আগবাঢ়ি যাওঁ। এইখিনিয়ে আজি লাই পূজা স্থাপন কৰা মূল উদ্দেশ্য। 1851 চনত এই বৰিয়ালী ৰাস মন্দিৰৰ এই স্থানতে প্ৰথম কমিটি ভাওনাৰ অক্ষয় বীজ ৰোপণ কৰিছিলে আমাৰ শ্ৰদ্ধাৰ আজু ককা সভা সিং চুতীয়াদেৱে আৰু তাৰ সাক্ষী হিচাপে সেই সময়ত পানীৰ কাৰণে এটা এই পুখুৰী খান্দিছিলে সভা সিং চুতীয়াই আৰু সেই পুখুৰীটো এতিয়া সভা সিং পুখুৰী নামে বিখ্যাত হৈ আজিও আছে। আৰু প্ৰথম তেখেতে সামূহিক ভাওনা পাতিছিলে লৱকুশ নাটকখন। লৱকুশ নাটকখন তেওঁ গোটেই অঞ্চলৰ গাঁওবিলাকৰ মুখিয়ালবিলাকক লৈ কমিটি এখন গঠন কৰি তেওঁ প্ৰথম পাতিছিলে লৱকুশ নাটক আৰু সেই তেতিয়া প্ৰথম এই নাটকখনক মানে ৰজাৰ শাসন চলি থকাৰ কাৰণে ৰজা পালি ৰজাবিলাকৰ শাসন চলি থকাৰ কাৰণে দৰবাৰ ভাওনা নামেৰে প্ৰখ্যাত হৈ বহুদিনলৈ চলি আছিল। তাৰপিছত এই ভাওনাৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ চৰাইবাহীৰ সকলো জনগোষ্ঠী জাতি উপজাতি সকলো একত্ৰিত হৈ যেতিয়া সেই ভাওনা আকৰ্ষিত হৈ পেলাই ইয়াত আহিলে অহাৰ পিছত স্থানৰ অভাৱ হোৱাৰ কাৰণে ইয়াৰ পৰা শংকৰ মন্দিৰলৈ গ'ল আৰু শংকৰ মন্দিৰতো যেতিয়া স্থানৰ অভাৱ হ'ল তেতিয়া নাথ সম্প্ৰদায়ে আছুতীয়াকৈ তেওঁলোকৰ সংখ্যাধিক্য হোৱাৰ কাৰণে তাতে নাথ মন্দিৰত তেওঁলোকে পাতিলে আৰু শংকৰ মন্দিৰত আমি 7 জনগোষ্ঠী সকলোৱে লগ লাগি আহোম চুতীয়া কোচ কৈবৰ্ত বাহমুণ হীৰা এই তিৱা এই সকলোবিলাক লগ লাগি আমি শংকৰ মন্দিৰত আজিও পালন কৰি আছোঁ ত্ৰিবাৰ্ষিক কমিটি ভাওনাৰ ওপৰে। আৰু আজি এই ত্ৰিবাৰ্ষিক কমিটি ভাওনাৰ 57 সংখ্যক আজি আমাৰ এই ভাওনাত ভৰি দিছে। আৰু আমি এইবাৰ এটা নতুন আমাৰ ৰাইজক আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমি সকলোৱে এখন সমন্বয় কমিটি পাতি বৰিয়ালী ৰাস মন্দিৰ আমাৰ সাৰ্বজনীন শংকৰ মন্দিৰ আৰু নাথ মন্দিৰ এই গোটেইবিলাকে লগ লাগি আমি সমন্বয় কমিটি এখন পাতি আমাৰ গোটেই 3 স্থানতে যেন সুন্দৰকৈ
আমাৰ এই কমিটি ভাওনা ভাগ পৰিচালনা হয় তাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু আমি সকলোৱে আমাৰ কাৰ্যসূচীৰ কাৰণে আগবাঢ়িম। আমাৰ এই 57 কেইবাটি কমিটি ভাওনা অহা 7 নৱেম্বৰ তাৰিখৰ পৰা আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচী আমি উদযাপন কৰাৰ মনস্থ কৰিছোঁ। এই দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত আমাৰ এই প্ৰথম প্ৰতিষ্ঠা য'ত হৈছিলে আমাৰ এই বৰিগাঁও ৰাস মন্দিৰ স্বৰ্গীয় সভাসিং চুতীয়াদেৱৰ নেতৃত্বত এইখিনি ঠাইতে প্ৰথম অংকীয়া ভাওনা আৰম্ভ হৈছিল আৰু সেই অংকীয়া ভাওনাখনে দৰবাৰত আলোচনা কৰি কৰাৰ কাৰণে দৰবাৰ ভাওনা বুলি যদিও আছিলে তাতো এখন কমিটি গঠন কৰি নাটখন পৰিচালনা কৰাৰ যি প্ৰয়াস কৰিলে সেই প্ৰয়াসে প্ৰথম কমিটি গঠন কৰি ইয়াতে এখন নাটক হোৱাৰ বাবে কমিটি ভাওনা হিচাপে চিহ্নিত আৰু ইয়াৰ পিছত যেতিয়া এই ঠাইটো অভাৱ এই অভাৱৰ পিছত আমাৰ নাতিগড় যি শংকৰ মন্দিৰ আছে সেই শংকৰ মন্দিৰবোৰলৈ আমাৰ বাকী জনগোষ্ঠীবিলাকে নাটক কৰাৰ যেতিয়া প্ৰয়াস কৰিলে অংকীয়া নাট তেতিয়া আমি তালৈ গৈ এখন কমিটি গঠন কৰি তাতো আমি প্ৰায় এইবাৰ 10খন অংকীয়া নাটেৰে আমি তাত কাৰ্যসূচী লৈছোঁ আৰু এই 10খন অংকীয়া নাটৰ বিভিন্ন জনগোষ্ঠীৰ পৰা আহি আমাৰ তাতে নাট পৰিদৰ্শন কৰিব আৰু ইতিমধ্যে আমি প্ৰায় গাঁৱে ভূঞে যি আখৰা চলিছে দ্ৰুতগতিত আখৰাবিলাক চলি আছে আৰু আমি আশা ৰাখিছোঁ আমাৰ যি এই কেইবাটি কমিটি ভাওনা য'ত জাতি জনগোষ্ঠী সকলো বৰ্ণ নিৰ্বিশেষে যি আয়োজন কৰা হৈছে তাত যাতে ঐক্য আৰু সংহতি ৰাখি আমি সফলভাৱে কেইবাটি কমিটি ভাওনাখন সফলভাৱে সমাপ্তি কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰতিজন বিষয়ববীয়া শ্ৰদ্ধাৰ ৰাইজসকলে দিনে নিশাই অহৰ্নিশে মানে এই কামবোৰ কৰি আছে আৰু আমি নিশ্চয় আমি আশা কৰোঁ আমাৰ এই কমিটি ভাওনাখন সফল হ'ব পাৰে। চাৰাবি অঞ্চলে কমিটি ভাওনা উপলক্ষে যিহেতু আপোনাৰ সমন্বয় কমিটি চাওক মাজত MLA ডাঙৰীয়া আছে সকলো একেলগে চাওক একেলগে সুন্দৰকৈ বহিছে সমন্বয় কমিটি হয় এইখন আপোনাৰ এয়া বৰ্তমান নাথ মন্দিৰত আছোঁ নাথ মন্দিৰত আপোনাৰ লাইভ এটা স্থাপন হ'ব দ্বিতীয়বাৰ কমিটি ভাওনা হ'লে আমাৰ বৃহত্তৰ চৰালি অঞ্চলটোক জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একতা কৰি বান্ধি আনিবলৈ সক্ষম হৈছে। আজি এই সভাত উপস্থিত আমাৰ অতি সন্মানীয় বিধায়ক শ্ৰীযুত ৰমাকান্ত দেৱী ছাৰ প্ৰমুখে চৰাইবাহী কমিটি ভাওনাৰ সভাপতিকে ধৰি প্ৰতিগৰাকী কৰ্মকৰ্তা ইতিমধ্যে অকল অসমতে নহয় আমি মুম্বাইত থকা অৱস্থাতো চৰাইবাহী কমিটি ভাওনাৰ কথা শুনিছোঁ তাৰ বাবে এটা কথা মোৰ দৃঢ় বিশ্বাস যে ইতিমধ্যে এই ভাওনাখনে এটা সৰ্বভাৰতীয় পৰ্যায়ত এটা তেওঁলোকে নাম কৰিবলৈ সক্ষম হৈছে। কিন্তু এষাৰ কথা আজি এই তেওঁলোকৰ এনে প্ৰচেষ্টাত নিজাববীয়াকৈ অসমৰ এখন ভিতৰুৱা অঞ্চলত তেওঁলোকে যি প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাত যদি আমাৰ তৰফৰ পৰা অকল সমাজখনেই নহয় আজি চৰকাৰৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা য'ত কিঞ্চিত যদি আমি কিবা কৰিব পাৰোঁ আমি নিজকে ধন্য বুলি মানিব লাগিব। তাৰ মূল কাৰণটো হৈছে যে এই সমাজৰ এই অনুষ্ঠানবোৰেই আমাৰ সমাজৰ গুৰি ধৰোঁতা। আজি আমি যাম হাজাৰ ডাঙৰ কথা নকওঁ লাগিলে আমাৰ যদি শিপাডাল আমাৰ যদি শক্তিশালী নহয় তেতিয়াহ'লে আমি সমাজখন গঢ়িব নোৱাৰোঁ আৰু এই শিপাডাল গঢ়াত বা শিপাডাল শক্তিশালী তৃণমূল পৰ্যায়ত কৰি ৰখাত যি অৱদান আজি এই অনুষ্ঠানে আগবঢ়াইছে এই অৱদানৰ বাবে সমগ্ৰ অসম তেওঁলোকৰ ওচৰত কৃতজ্ঞ হোৱাটো উচিত বুলি মই ভাবোঁ। আজি এই পবিত্ৰ দিনটোত ওপৰত থকাজনৰ ওচৰলৈ এই প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকৰ সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক। তেওঁলোকে যি উদ্দেশ্য লৈ এই ভাওনা আগবঢ়াইছে অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষই নহয় বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে এই কথাষাৰ গম পায়। কৰ্মকৰ্তাসকলক এটা অনুৰোধ জনাম যে আজিকালি ইলেক্ট্ৰনিক মিডিয়া অত্যন্ত শক্তিশালী। আজি চৰাইবাহী মুকলি ভাওনাৰ এই গুৰুজ এই শব্দ এই প্ৰতিবিম্ব যাতে
বিশ্বৰ গতিটো কোনে দেখা পায় কি ধৰণে লাখ লাখ মানুহ ইয়াত আহি এই মৰিগাঁও অঞ্চলত কিটো গতিত আগবঢ়াই লৈ গৈছে কিটো গতিত আজি ৰাইজৰ সহায় আছে সেইখিনি কথা মই ভাবোঁ বিশ্বৰ দৰবাৰত আমি তুলি ধৰিব লাগিব আৰু তাত ইলেক্ট্ৰনিক মিডিয়াৰ তথা আমাৰ ৰাইজৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা থাকিব ইয়াত আমাৰ প্ৰশাসনৰ তৰফৰ পৰা যৎকিঞ্চিত আমি কি কৰিব পাৰোঁ চৰাইবাহী কমিটি ভাওনাৰ এটা উজ্জ্বল ভৱিষ্যত কামনা কৰি আপোনালোকক ধন্যবাদ জনাই মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ গোটেই চৰাইবাহী উদুলি মুদলি চাওক কিমান ভক্ত পায় ৰাইজ কিমান কি কৰে আপোনাৰ চাওক পুৰা ইফালে সিফাল পুৰা ৰাইজ লাই সূতা স্থাপনত কিমানলৈ মানে চাওক বৰ্তমান আছে নাথ মন্দিৰত চাওক কিমান মানুহ সেই নাথ মন্দিৰ কমিটি ভাওনা সভাপতি হয় না আপোনাৰ কেইদিনীয়া কাৰ্যসূচী ল'ম বুলি ভাবিছে এবাৰ কওকচোন বা জনাওক আপোনাৰ কাৰ্যসূচীৰ বিষয়ে কেইদিনীয়া 9 দিনীয়া হয় নেকি কেতিয়াবা আৰম্ভ হ'ব 2 তাৰিখৰ পৰা আৰম্ভ হ'ব তোমাৰ 10 তাৰিখলৈ 10 তাৰিখলৈ নেকি 7 তাৰিখেতো আপোনাৰ ৰাস হ'ব বাৰু ৰাস 7 তাৰিখে মোৰ কমিটি ভাওনা অতীজতে ইয়াৰ যিটো ডেকৰাম আছিলে ইয়াক সজাই তোলাৰ যিটো ব্যৱস্থা আছিলে সেইটো অতীজতে মানে 2 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছিল লাহে লাহে ইয়াক 2003 চনৰ পৰা বৰ্ধিত কৰিব যিহেতু বৰ্তমান মানুহ আনুষংগিক এমিউজমেণ্ট বহুত লাগে নহয় অকল ভাওনাখনে নহয় সেইকাৰণে 2003 চনৰ পৰা আমাৰ ৰাইজে লগ লাগি পেলাই ইয়াক মানে বৰ্ধিত আকাৰত সজাই তুলিছে গতিকে ইয়াতে আমাৰ প্ৰদৰ্শনী তথা বাণিজ্য মেলা সাংস্কৃতিক শোভাযাত্ৰা আমাৰ আগমন ভ্ৰমণ থাকিব গোটেই ভক্তসকলে গোটেই অঞ্চলত ভ্ৰমণ কৰিব তাৰপিছতে আমাৰ প্ৰদৰ্শনীস্থলীত সাংস্কৃতিক অনুষ্ঠান থাকে আৰু মূল অংকীয়া ভাওনাৰ পিছদিনা অৰ্থাৎ কমিটি ভাওনাৰ পিছদিনা আমাৰ ইয়াতে ৰাস নৃত্য প্ৰদৰ্শন হ'ব তাৰপিছত দুখন সামাজিক নাট হয় আমাৰ 10 তাৰিখে ইয়াত সামৰণি মাৰা হ'ব গতিকে 4 তাৰিখে সন্ধ্যা 6 বজাৰ পৰা আহি যাব কাৰ্যসূচী ৰূপায়ণ কৰিম আমাৰ মানে বাতৰি কাকত তথা ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে আমি ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু তাৰ জৰিয়তে আমি অসমৰ তথা কি অসমৰ বাহিৰৰ লোককো মানে আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ আমাৰ কাৰ্যসূচীসমূহ আমি তাত প্ৰকাশ কৰিছোঁ তাৰোপৰি আমি চৰকাৰীভাৱে ইয়াৰ পৃষ্ঠপোষকতা বিচাৰি যাতে চৰকাৰভাৱে ইয়াক প্ৰচাৰ ব্যৱস্থা এটা কৰে জনসংযোগ বিভাগক সেইটো ইতিমধ্যে আমি যোগাযোগ আৰম্ভ কৰিছোঁ তাৰোপৰি আমাৰ অনাতাঁৰৰ জৰিয়তেও আমি ব্যৱস্থা কৰিছোঁ ভালকৈ ইলেক্ট্ৰনিক মিডিয়াৰ যিটো চেনেলসমূহ পৰ্টেল চেনেল হওক বা হেৰি হওক সেইবিলাকৰ জৰিয়তে আমি ইয়াক প্ৰচাৰ ব্যৱস্থা কৰিছোঁ তাৰোপৰি এটা কথা হ'ল কি যে আমাৰ এই অঞ্চলৰ মানুহ অসমৰ সকলো ঠাইতে সিঁচৰিত আছে তেওঁলোকৰ জৰিয়তেও ইয়াৰ মানে এটা প্ৰচাৰ ইতিমধ্যে চলিছে আৰু সেয়ে বিভিন্ন ঠাইৰ পৰা টেলিফোনিক বাৰ্তা আহিছে এই অনুষ্ঠানটো সংক্ৰান্তত যে এই আচল কমিটি ভাওনা অৰ্থাৎ মূল অনুষ্ঠান কোনদিনা অনুষ্ঠিত হ'ব তেওঁলোকে আমাক টেলিফোনিক কৰিছে আমি তেওঁলোকক কোৱাৰ লগে লগে তেওঁলোকৰ জৰিয়তে আমি তেওঁলোকৰ মানে হোৱাটছআপৰ জৰিয়তে হোৱাটছআপ গ্ৰুপত দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আমিও আমাৰ বিভিন্ন ইয়াত কৰ্মচাৰী আছে তেখেতসকলৰ অফিচিয়েল হোৱাটছআপ গ্ৰুপ থাকে তাৰ জৰিয়তে আমি ইয়াক মানে ইতিমধ্যে এই মেছেজটো চেণ্ড কৰাৰ ব্যৱস্থা কৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা যিহেতু 5 নৱেম্বৰত মৃত্যুতিথি সেইদিনা আমি এটা বৰ্ণাঢ্য তেখেতৰ ওপৰত বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমাৰ পুৱা ইয়াত আপোনালোকে দেখিছে যে তেখেতৰ প্ৰতিমূৰ্তি আছে পুৱাত আমাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন মাল্যাৰ্পণ হ'ব আৰু কলেজ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল তথা অন্যান্য ব্যক্তিসকলক লৈ পেলাই আমি সমূহীয়া এটা সংগীত প্ৰদৰ্শন তেখেতৰ ৰচিত তাৰপিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত আমি সন্ধ্যাৰ পৰা মানে তেখেতৰ নামত উৎসৰ্গিত আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব তাত আমি মুখ্যতঃ আমাৰ কণ্ঠশিল্পী তথা তেওঁ আৰু হেৰি আছিলে তৰালী শৰ্মাক আমি নিমন্ত্ৰণ দিছোঁ তেখেতে আহি সন্ধ্যা শ্ৰদ্ধাঞ্জলি জনাব তেখেতৰ লগত আমাৰ জ্যেষ্ঠ শিল্পী লোকনাথ গোস্বামী থাকিব তাৰোপৰি আমাৰ কিছু বচা শিল্পীয়ে ভূপেন্দ্ৰ সংগীত ইয়াত পৰিৱেশন কৰিব আমাৰ প্ৰথম কাৰ্যসূচী লাইফটা প্ৰতিষ্ঠা DC ছাৰ আহি আমাক MLA মহোদয়ে এই যিটো অনুপ্ৰেৰণা যোগালে আমি তেখেতসকলৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক আমাৰ যি 7 তাৰিখৰ মূল কাৰ্যসূচী কমিটি ভাওনা সেই কাৰ্যসূচী যেন ভগৱানে আমাক সুকলমে পাৰ কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু বাকী কাৰ্যসূচীসমূহতো যাতে আমি ৰাইজৰ সহায় সহযোগিতা পাওঁ তাৰ কাৰণে সকলোৰে ওচৰত প্ৰাৰ্থনা জনাই মোৰ